সকলোকে এক্সপ্লোৰ উইথ সুৰক্ষিতাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ গুড় আৰু নাৰিকলৰ এটা লস্কৰাৰ ৰেচিপি। এই ৰেচিপিটো খুব বেছি হেল্থি আৰু এই ৰেচিপিটো আমি প্ৰস্তুত কৰিছোঁ গুড় আৰু চুজিৰে। গতিকে আহকচোন এই ৰেচিপিটোৰ বাবে আমি কেনেদৰে প্ৰস্তুত কৰিছোঁ চাওঁ। ৰেচিপিটোৰ বাবে মই এটা নাৰিকল ৰুকি লৈছোঁ আৰু তাৰ সম পৰিমাণে মই লৈছোঁ গুড়। আপোনালোকে যদি ইয়াত চুজি ব্যৱহাৰ নকৰে তেতিয়াহ'লে গুড়টো কম পৰিমাণে ল'লেও হ'ব, কিন্তু মই সম পৰিমাণে গুড় ব্যৱহাৰ কৰি এই দুইটা ভালদৰে মিহলি কৰি লৈছোঁ। গুড় আৰু নাৰিকল ভালদৰে মিহলাই অলপ সময়ৰ বাবে ঢাকি ৰাখিব আৰু ইফালে আমি চুজি ভাজি লওঁ। চুজি অলপমান সৰহকৈ ভাজি থ'ব, কাৰণ চুজি কিমান খাব সেইটো আপোনালোকৰ গুড় গলাৰ পাছতহে গম পোৱা হ'ব। গতিকে চুজি অলপ সৰহকৈ ভাজি ল'ব আৰু এতিয়া চুজি ভাজি লওঁ আৰু চুজিত আপোনালোকে কিছুমান ড্ৰাই ফ্ৰুটছ মিলাই দিব পাৰে, যিটো হেল্থৰ কাৰণে ভাল। গতিকে মই দুটামান ড্ৰাই ফ্ৰুটছো ইয়াত মিহলাই দিছোঁ। আপোনালোকে আগলৈ ভিডিঅ'টো চাই থাককচোন। ড্ৰাই ফ্ৰুটছৰ লগত চুজিখিনি এনেধৰণে ভাজি ল'ব আৰু ইফালে মই দেখিলোঁ যে ঘিউ খুব কম পৰিমাণে আছে। হৈ যাব, ঘিউ প্ৰায় 2 চামুচ হ'লেও হৈ যায়। গতিকে হৈ যাব, ঘিউটো গলাই ল'লোঁ চুজিৰ ওপৰতে দি। ইয়াৰ পাছত মই চুজিটো আজৰি কৰি ল'লোঁ আৰু চুজিটো অলপ গ্ৰাইণ্ড কৰি ল'লোঁ মিক্সিত, কাৰণ পেষ্ট হ'লে ভাল। আৰু এইফালে একেখন কেৰাহীতে অলপমান মই ঘিউ দি পুনৰ গুড় আৰু যিটো নাৰিকলৰ পেষ্ট আছিল সেইটো অলপ সময় ভাজিব লাগিব। এই পেষ্টটো প্ৰথমে আপুনি মিডিয়াম ফ্লেমত ভাজিব পাৰে, কিন্তু শেষলৈ আপুনি কম জুইত একদম ল' ফ্লেমত আপোনালোকে 7 মিনিট 8 মিনিট ভাজিব লাগিব। আৰু এইটো ভাজি হোৱাৰ পাছত আপোনালোকে কেনেকুৱা এটা জোখত ৰখাব লাগিব মই আপোনালোকক দেখাই দিছোঁ। যেতিয়া আঠা আঠা ভাৱটো আহিব তেতিয়া আপোনালোকে এই পেষ্টটো ৰেডি হৈ গৈছে বুলি গম পাব আৰু ইয়াতে আপোনালোকে চুজি সংযোগ কৰিব পাৰিব। গতিকে কেনেদৰে প্ৰস্তুত কৰিছোঁ ভিডিঅ'টো আগলৈ চাই থাকক। এনেধৰণৰ হৈ যোৱাৰ পাছত আপোনালোকে তাতে চুজি মিলাব পাৰিব আৰু চুজিটো একেবাৰতে দি নিদিব, কম কম পৰিমাণে চুজি দিব, কিয়নো গুড়টোৰ পৰিমাণ অনুযায়ীহে চুজি। কিছুমান গুড়ে বহুত বেছি চুজি শুহিব পাৰে, কিন্তু কিছুমানে নোৱাৰে। গতিকে চুজিটো যিমান পৰিমাণে দৰকাৰ হয় সিমান পৰিমাণে দিব। মই ইমানটো জোখত ৰাখি দিছোঁ। এইটো আপোনাৰ লাডু বনাবৰ কাৰণে খুব ধুনীয়া জোখত হৈছে। আৰু এই যে পেষ্টটো, এইটো গৰম হৈ থকাৰ পেষ্টটো যিটো, এইটো আপোনালোকে অলপমান হেঁচি দিব যাতে তললৈ ঠাণ্ডা হৈ নাযায় আৰু লাহে লাহে আপোনালোকে ইফালৰ পৰা বনাই আহিব পাৰিব। আৰু খুব ধুনীয়াকৈ আমি লাডু কৰি লৈছোঁ। আগলৈ ভিডিঅ'টো চাই থাকক আৰু যদি ভাল লাগে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ৰেচিপিৰ বাবে মোৰ চেনেলটোত আপোনালোকে ন'টিফিকেশ্যন বেলটো দবাই দিবলৈ নাপাহৰিব। বনাই হ'বলৈ পোৱাই নাই, ভাগিনীৰ উৎপাত লাগিলেই। গতিকে বেছিকৈ দিগদাৰ কৰিব বুলি এটা লস্কৰা দি তাইক পঠিয়াই দিছোঁ আৰু ইয়াৰ পাছত পুনৰবাৰ তাই কান্দন যে লস্কৰা লাগে। গতিকে পুনৰ লস্কৰা এটা দেখাই আছে আৰু কেনেকুৱা হৈছে সুধিলত ধুনীয়া হৈছে বুলি কৈছে। আপোনালোকেও ৰেচিপিটো ট্ৰাই কৰিব, আপোনালোকেও এই নাৰিকলৰ লস্কৰাটো বনাই চাব। খুব সহজতে বনাব পাৰি, কম সময় লাগে। চুজি আৰু চেনি আৰু নাৰিকল ব্যৱহাৰ কৰাতকৈ খুব কম সময় লাগে আৰু যিহেতু গুড় ব্যৱহাৰ কৰা হয় গতিকে স্বাস্থ্যৰ বাবেও অতি উপকাৰী। গতিকে মোৰ ৰেচিপিটো আপোনালোকে নিশ্চয় ট্ৰাই কৰিব।